একেবাৰে পূৰ্বাংশত অৱস্থিত। এই মহাবিদ্যালয়ৰ গুণানুকীৰ্তন, এই মহাবিদ্যালয়ৰ অগ্ৰ ভৱিষ্যতৰ লক্ষ্য আৰু উদ্দেশ্য, এই সকলো কথা আমি সাৰোগত কৰি এই গীতি ৰচনা কৰিছোঁ। গীতিৰ কথা আৰু সুৰ আমাৰ আৰু ইয়াৰ ব্যৱস্থাপনা স্বামীন গগৈ, ভৰত থাপা, লগতে আমাৰ ভাস্কৰ গগৈ আছে ব্যৱস্থাপনা। সেয়েহে আমি ৰাইজক এইটোৱে অনুৰোধ কৰিম, যিহেতু আমি খুব খৰতকীয়াকৈ প্ৰেক্টিছ কৰিব লগা হ'ল আৰু দুই এটা ভুল ত্ৰুটি ৰৈ যাব পাৰে। লগতে এই কথাও কৈ থওঁ, আমাৰ এই গীতটি সৎফুল শব্দটো বহুবাৰ উচ্চাৰিত হ'ব আৰু প্ৰতিটো শব্দৰ অন্তৰালত আমাৰ স্নেপশ্বট কিছুমান থাকে, আমি ভিজুৱেলাইজ কৰি গোটেই বস্তুটো। আৰু সেই ভিজুৱেলৰ লগত আমি সংগতি ৰাখিছোঁ। লং শ্বট থাকিব, ইয়াত শ্বৰ্ট শ্বট আৰু মিডিয়াম শ্বট থাকিব আমাৰ ভিডিঅ'গ্ৰাফী। আৰু সেইকাৰণে ৰাইজক আমি এইটোৱে অনুৰোধ জনাম যে সৎফুলটো শুনি যেন আমনি নাপায় আৰু সৎফুলটো আমাৰ সদে মহাবিদ্যালয়ৰ বাবে অতি আদৰণীয়। ধন্যবাদ। কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰিব।
ল'ৰাকেইটা চাই দে বা এইবিলাক পাবজি খেলাত ব্যস্ত